সুন্দৰ কণ্ঠৰ গৰাকী আমাৰ ধীৰাজ দত্ত। তো এটা ধুনীয়া জুবিনৰ বৰ্তমান এটা ভাইৰেল এই হিয়া দিয়া নিয়াৰ হেৰিটো হৈ আছিল যে এই ভাইৰেল হামিংটো। তো সেইটো হামিং এইবাৰ কোনে গাইছিল? দেৱাগীত। তো এইবাৰ গাব আমাৰ ধীৰাজ দত্ত। এয়া চাই লওক, নে শুনি লওক, এয়া চাই লওক দিয়ক। ও না না নে না 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 da 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 na 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 da le da 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 re da da na di re da di re na di da da di re hiya diya diya re da da re da da na di da da di re na di re da di re hiya diya diya re da da na da 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 বঢ়িয়া, একদম সুন্দৰ। কেনেকুৱা হৈছে জনাব সকলোৱে। আৰু এইজনে গাইছে একদম বঢ়িয়া। তো আপোনালোকে শুনি কেনে কমেণ্টটো দিব কেনেকুৱা পাইছে।